কাম সৃষ্টি স্থিতি প্রলয়র আমি এই একমাত্র কারণ ব্রহ্ম সত্য জগৎ মিথ্যা অনন্ত কোটি বিশ্ব ব্রহ্মাণ্ডর আমি এই স্রষ্টা আমার সৃষ্টি যেতিয়াই অধর্ম ধর্ম আৰু মহাপাপে পুণ্যক গ্ৰাস কৰিবলৈ উদ্যত হয় তেতিয়াই অসুৰী শক্তিক বিনাশ সাধন কৰি ধৰ্ম সংস্থাপনৰ উদ্দেশ্যে যুগে যুগে আমি সদায় যুগে যুগে আমি সদায় যুগে যুগে আমি হংস চক্র ধারণ বিষ্ণু শ্যামলা প্রীতম সভা গন্ধধা কৌস্তভা মানি বনমালা বিভূষিত বনমালা বিভূষিত বনমালা বিভূষিত বনমালা যাও যাও এবে নিজ কর্তব্যে খাও গ্রহণ Hare
রাম হরি রাম হরি পুনা সর্ব জন রাম হরি রাম হরি পুনা সর্ব জন दिव्य गभीर ज्योतिरे ज्योतिष्मान प्रकृति के नान्दनिक सौंदर्य करिए महिमा কৈলাসৰ গভীৰ শিখৰতে বাস কৰিছো আমি জগতৰ ঈশ্বৰ দৰিদ্ৰ শংকৰ পৰম ব্ৰহ্মই আমাকে কৰিলে স্বজন জীৱ সংসাৰৰ বাবে সেই হেতু অনাদিকালৰ পৰাই সংসাৰৰ দায়িত্ব পালনেৰে সৃষ্টিৰ ভাৰসাম্যক আমি কৰিছো ৰক্ষা সৃষ্টিৰ পাথৰি মেলিবৰ বাবে প্ৰজাপতি ব্ৰহ্মদেৱ পৰম পুৰুষ পৰমেশ্বৰে আমাকে কৰিছে স্মৰণ যাওঁ খনেক স্থানে নকৰি পলম প্ৰভুৰ বাসে হওঁ উপস্থিত মানক পুত্ৰ মই বিষ্ণুৱে শাসন কৰিবলৈ ৰাহুল পেলাল আৰু ৰুদ্ৰই সংহাৰ কৰিব পাহৰি অচিৰেই হ'ব একে মহাপ্ৰলয়ৰ ঘোষণা মই নকৰোঁ পৰম হৃদয়ৰ লগত মই কৰোঁগৈ আলোচনা প্রজাপতি অনুরুদ্ধ হে প্রজাপতি প্রভু আপনি এই সমস্ত জীবজগৎ সৃষ্টি করেছেন আৰু আমি বিষ্ণু এই সমস্ত জীবজগৎ পালন করেছেন আৰু অন্যায় আৰু অধৰ্ম হলে তাক ধ্বংস কৰি এই সৃষ্টি ৰাজ্য ৰক্ষা কৰি আছে এনেদৰে আমি অবিৰাম গতিত
এই সৃষ্টি ৰাজ্য ৰক্ষা কৰে। প্রজাপতি ব্রহ্ম আৰু দেবাদিদেব রুদ্রয়। প্রভু, আমি এই যুগের শেষ কল্পকে ধরে দিছি আর যুগের পরিবর্তনের লগতে অধর্ম, অন্যায়, অপায় অমঙ্গলে বিশেষে বাধা দিব পৰা তাৰে ক্ষমতা নাই। গ্ৰাসে এফালৰ পৰা সকলো প্ৰভু, এটা কল্প শেষ হোৱাৰ লগে লগে আন এটা কল্পৰ আৰম্ভ হয়। সেই কল্পত যদি ধৰ্মই স্থিতি ল'ব পাৰে তেন্তে তাৰ ফল অতি লাভজনক হ'ব। অনাবৃষ্টি, দুর্ভিক্ষ, মনামনি, কটাকটি আদি নাইকিয়া হ'ব আৰু অধৰ্মই স্থিতি ল'বলৈ পালে দুৰ্ভিক্ষ, মনামনি, কটাকটি আদি মহাপ্ৰলয়ৰ সূচনা হ'ব। মই আপোনালোকৰে মানৱ পুত্ৰ ৰামপুৰ মহৎ চিনিব পৰা নাই চাগে ন? চিন্তা কৰক, আপোনালোকেই মোক সৃষ্টি ৰক্ষাৰ ভাৰ কৰিছিল। মনত পৰিছে অসময়ৰ আবিৰ্ভাৱৰ কাৰণ কি মহাকাল? হে পিতা, সৃষ্টিত স্থিতিত কোনো বজাই থাকিব নোৱাৰা হৈছে। মই আৰু সেইবোৰ চাই থাকিব নোৱাৰা হৈছো। তাৰ কাৰণ কি মহাকাল? কাৰণ পৃথিৱীত অধৰ্ম, অত্যাচাৰ, অবিচাৰ বহু দূৰত সীমিত। ধৰ্মৰ
ধর্মের গ্রন্থ নোহোৱা হৈছে অধৰ্মই এফালৰ পৰা গাপ কৰিব ধৰিছে আৰু মোৰ কাৰ্যকাল শেষ হ'ব ধৰিছে তাৰ উপায় কি কৰিম বুলি ভাবিছা মহাকাল সেই পিতামহ তাৰ উপায় অতি মহা ভয়ংকৰ হ'ব পৃথিৱীত যাক যজ্ঞ কৰিবলৈ মুনিসকলৰ বেদ বেদান্ত একোকেই নাথাকিব আগৰ সভ্যতাৰ জ্ঞান বিজ্ঞান সকলোবোৰ নিশেষ হৈ যাব এই মহাপ্ৰলয়ৰ মাজত আমি কি কৰিব লাগিব এই মহাকালৰ সময়ত আপুনি প্ৰজাপতি সমগ্ৰ বেদ বেদান্ত দ্বিতীয় যুগৰ বাবে সংগ্ৰহ কৰিব লাগিব আৰু পিতামহৰ উত্তৰ এই মহাপ্ৰলয়ৰ সময়তে মহাসাগৰৰ মাজৰ পৰা যি মহাকাব্য উৎপন্ন হ'ব মূৰ দাঙি উঠিব দৈত্য মহাদৈত্য আহিয়ে সেইবোৰক আপুনি সংহাৰ কৰিব লাগিব আৰু তেতিয়াহে সৃষ্টি ৰক্ষা কৰিব সাহিত্য ভাস্কৰ্য আদি সংগ্ৰহ কৰাটো সম্ভৱ নহয় এই মহাপ্ৰলয়ৰ সময়ত কোন ক'ত থাকিব তাৰ ঠিকনা নহ'ব প্ৰজাপতি আপুনি এতিয়াৰ পৰা যিমানবোৰ বেদ বেদান্ত কৃষ্টি সভ্যতাৰ নিদৰ্শন থকা সামগ্ৰী আছে এপদ এপদকৈ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰক পাছৰ কল্পৰ মানুহে যাতে জ্ঞান আহৰণ কৰিব পাৰে তাৰ ব্যৱস্থা কৰক আৰু এটা কথা কওঁ এই সপ্তদ্বীপৰ ভিতৰত জম্বুদ্বীপৰ মহাধৰ্মপাল ৰজা এই মহাপ্ৰলয়ৰ মাজতো বাচি থাকিব গতিকে তেওঁক যি অৱতাৰেই প্ৰয়োজন হ'ব আপুনি সেই অৱতাৰ ধাৰণ কৰি সৃষ্টিক ৰক্ষা কৰিব লাগিব মই মোৰ কাৰ্য কৰোঁগৈ এতিয়া মই আহিলোঁ ৰুদ্ৰ প্ৰভু সকলোবিলাকৰ কিছু আভাস ৰাখি যাব পৰা যায় তাৰ পৰিকল্পনা কৰিব ৰুদ্ৰ হঠাৎ মহাবল ধাৰণ কৰি সকলোবিলাকৰ ৰক্ষণাবেক্ষণৰ ভাৰ গ্ৰহণ কৰিব বাৰু প্ৰজাপতি এতিয়া যাওঁ নিজ কৰ্তব্যত খাওক ভাল প্ৰভু এবে আমি মাতিছোঁ বিদায়
আর আজ আমার পরম সৌভাগ্য, কারণ শ্রীজগতৰ প্ৰতি স্বয়ং নাৰায়ণক লভিল দৰ্শন। হে বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী, হে প্ৰভু কমলেশ্বৰ, এনেকে নাৰদৰ শত সহস্ৰ প্ৰণিপাত কৰিব হয়। প্রভু অকলে অকলে একেবারে গভীর চিন্তাত মগ্ন, আমি যেন তার কিবা সম্ভেদ পাম। প্রভু প্রভু মহাবিপদৰ সন্মুখীন হৈ ব্রহ্মা বিষ্ণু ৰুদ্ৰ একেবাৰে উপায়হীন হৈ পৰিছিল। দেৱৰকে প্রভু এই মাত্ৰ মহাকাল আবিৰ্ভাৱ হৈ মহাপ্ৰলয়ৰ আগজাননী দি গ'ল। মহাপ্রলয় হয় দেৱৰকে, প্রভু এই মহাপ্ৰলয়ত সাগৰৰ পানীয়ে সমস্ত পৃথিৱী ডুবাই পেলালে। নারায়ণ আৰু কতো বাচি নাথাকিব দেৱৰকে। প্রভু মাত্ৰ দৈত্য আৰু অসুৰবোৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। প্ৰভু এইবিলাক সংহাৰ কৰিবলৈ ৰুদ্ৰদেৱৰনো কিমান সময় হ'ব প্ৰয়োজন, আৰু প্ৰভু দুষ্টক দমন সাধু সন্তকৰ পালন কৰিবই লাগিব। দেৱৰকে প্ৰভু আপুনি কথাটো একেবাৰে পাতলকৈ ভাবিছে। নাৰায়ণ আপুনি ভাবি চাওকচোন, প্ৰভু এবাৰ ধ্বংস হোৱা সৃষ্টি জানো পুনৰ গঢ়িয়াটো ইমান সহজ? অৱশ্যে ঠিকেই, এই মহাপ্ৰলয়ত পৃথিৱীৰ কোনো কতো বাচি থাকিব নোৱাৰিব। নহয় দেৱৰকে, প্ৰভু মহাকালে কৈ গৈছে এই মহাপ্ৰলয়ৰ মাজতে জন্তু জীৱ ৰজা সত্যব্ৰত বাচি থাকিব। নারায়ণ জম্বুদীপুরে যা সত্যব্রত, জম্বুদীপুরে যা সত্যব্রত, নারায়ণ জম্বুদীপুরে যা সত্যব্রত মহাধাৰ্মিক আছে প্ৰভু। ও তেওঁ দ্বাৰা পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব প্ৰভু। কিন্তু কেনেকৈ দেৱৰকে? শুনক প্ৰভু, এই মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে প্ৰয়োজনীয় সকলোবোৰ বস্তু সংগ্ৰহ কৰি ৰাখিবলৈ ক'ব। কেনেকৈ জীৱ জন্তুবিলাক ৰাখিব লাগিব, আৰু সেইবিলাক যাতে ধ্বংস হৈ নাযায় তাৰ উপায় কৰিলে পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব প্ৰভু। প্ৰভু মই তাৰ পৰিকল্পনা কৰিছোঁ, নাৰায়ণ সময়ত তাক ব্যৱহাৰ কৰিব লাগিব। বাৰু দেৱৰকে, প্ৰভু আপুনি মাজে সময়ে দুটি বৰ্তা দি থাকিবলৈ নাপাহৰিব। যাওক দেৱৰকে, প্ৰভু এতিয়া এই বাৰ্তা গৈ নৰসমাজত দিয়ক। ভাল প্ৰভু, পুনশ্চবাৰ আপোনাৰ চৰম ধৰি শিৰা তুলিব, আৰু এনেকে মানুহে মাক সুবিধাই শংখ চক্ৰ ভাষিতুরা বসিক বিভূষিত বনমালা বিভূষিত বনমালা বিভূষিত দেখি দূর
বুজিছো ভালদৰে আমাৰ এক নতুন অৱতাৰ সময় চমুচাপি যাওঁ ଏବେ নিজ কৰ্তব্যতে সমৰ্পণ
কিয় বৈকুণ্ঠৰ পৰা মনে মনে গুচি গ'ল তাৰ কাৰণ মই একো বুজি নাপালোঁ। নিশ্চয় কৰবাত গুপ্ত আলোচনা কিবা সেইটো দেখুৱা যে তোমাৰ বিশালিত মন বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নাৰায়ণৰ যুগল চৰণ দৰ্শন হয়, কিন্তু আজি তাৰ পৰাহে বঞ্চিত হলো। আজি প্ৰথম বৈকুণ্ঠৰ পৰি প্ৰভু বিষ্ণু দেৱী মহাপ্ৰলয় এই পৃথিৱীত আৰু কিছুদিনৰ পিছতে সমগ্ৰ মহাপ্ৰলয় পৰি ডুব যাব। চাৰিওফালে বোলে কেৱল পানীয়ে পানী পানীয়ে পানী 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 হ'ব দেৱী। মই চোন এই কথা গমকে নেপাওঁ। নাজানো প্ৰভু বিষ্ণুৱে এই কথা মোৰ পৰা কিয় ৰাখিছে গোপনে। আপুনি প্ৰভু বিষ্ণু কৰবাত লগ পাইছিল নেকি? তাকেইতো ক'বলৈ আহিছো দেৱী। গৈছিলো মই কৈলাশলৈ। দেৱী গৈছিলো মই কৈলাশলৈ। তাত দেখিলো ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তিনিও একেবাৰে গুপ্ত আলোচনাত মগ্ন। আৰু তাত কাক দেখিলো জানা দেৱী? ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু ৰুদ্ৰ বাজা পাৰ্বতীও সেই আলোচনাতে ভাগ লৈছে। মহাপ্ৰলয়ৰ সময়ত কোনে কি দায়িত্ব পালন কৰিব তাৰ ভাগ বতৰা কৰি শেষে কৰি পেলালে। সঁচা মিছা দেখিবা নহয় দেৱী। মই গৈ পোৱাৰ লগে লগে ভোলানাথে মোকে টকীয়াটো আহিছে বুলি ইতিকিহে কৰিলে। সেইবাবে তাত এখন দেখো নেৰখি পোনে পোনে আহি বৈকুণ্ঠ ফুৰি পালোহি। নহুনাবা তেনেবোৰে গুপ্ত কাহিনী। সেই আলোচনাত যদি শিৱৰ ভাগ্য পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে তেন্তে মই কিয় প্ৰতাৰণা হলো? মোৰ এতিয়া কৰ্তব্য কি? মই ভীষণভাৱে অপমানিত হৈছো নেকি? তাতোতকৈ ডাঙৰ কথাটো তুমি নাজানাই দেৱী। এই পৃথিৱীত যিমানবোৰ বেদ শাস্ত্ৰ আছে সকলোবোৰ সংগ্ৰহ কৰি ৰাখিবলৈ দিছে। জানো প্ৰভুৱে মোক নিশ্চয় মোকেই প্ৰদান কৰিছে। নহয় সৰস্বতী। আৰু এই পৃথিৱীত যিমানবোৰ জীৱ জন্তু আছে সেইবিলাকো সংগ্ৰহ কৰি ৰাখিবলৈ দিছে। এই দায়িত্ব নিশ্চয় প্ৰভুৱে মোকেই প্ৰদান কৰিছে। পাৰ্বতী মনত কি যে অপাৰ আনন্দ। তুমি থকা হলে দিবি সেই আনন্দ ভাগ তুমি ল'ব পাৰিলাহেঁতেন। বন্ধ কৰা দেৱো নেকি? নুশুনাবা আৰু মুক্তিৰ মোৰ গুপ্ত কাহিনী। প্ৰভু বিষ্ণুৱে যি নতুন সৃষ্টি অংকুৰণ কৰিব খুজিছে তাক মই বিনাশ কৰিমেই কৰিম। চাই থাকক দেৱৰী, আপোনাকেই হাত কৰি দেৱৰী আপোনাকেই হাত কৰি আপোনাৰ সাক্ষাৎ
যখন বিষ্ণু তোমাক প্ৰত্যাখ্যান কৰি গুপুতে গুপুতে নতুন সৃষ্টি মেলিব খুজিছে পাতনি এই সৃষ্টিৰ এই পাতনি মই নিমিষতে অনুমাইনি চাই থাকতে গৈ এইবাৰ প্ৰভুৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰি দেবী ধৈৰ্য ধৰা তুমি ধৈৰ্য ধৰা তুমি এনে নিদাৰুণ প্ৰতিজ্ঞা কৰিবা বুলি মই ভবাই নাছিলো দেৱী দেৱী মহাবলৰ আৰম্ভ হোৱাৰ আগতে এনে নতুন মহাবলৰ সৃষ্টি নকৰিবা দেৱী তুমি আৰু মই মৰ্ত্যলৈ খহি পৰিম দেৱী তুমি আৰু মই মৰ্ত্যলৈ খহি পৰিম দেৱী তুমি আৰু মই মৰ্ত্যলৈ খহি পৰিম দেৱী মই যি কামলৈ মনস্থ কৰিলো তাৰ পৰা মই কদাপিতো নহম বিচলিত স্বা দেৱতা মণ্ডলী স্বা পাতালৰ বাকুতি এইবাৰ মই প্ৰভুৰ সৃষ্টি ধ্বংস কৰিমেই কৰিম এই পথেই হব প্রভুর সৃষ্টি ধ্বংস করার সৃষ্টি মহাপ্রলয় সৃষ্টি হব মহাপ্রলয় চাৰিওফালে কেৱল পানী আৰু পানী চাৰিওফালে যদি পানীয়াই থাকে আমি জীয়াই থাকিব কেনেকৈ
সকলিতে ভক্ত মনেৰে বিশ্ৰাম কৰিব পাৰিম। এতিয়া শুন পুত্ৰ, মোৰ আদেশ মতে তই কাম কৰি যাব লাগিব। আদেশ মন্ত্ৰী শুন পুত্ৰ, অলপ দিনৰ পাছতে পৃথিৱীত মহাপ্ৰলয় আৰম্ভ হ'ব। আৰু চাৰিওফালে কেৱল পানী আৰু পানীয়ে থাকিব। প্ৰেত বেৰাংগ কৃষি সভ্যতা সকলো প্ৰাণীৰ তলত ডুব যাব। আৰু ঋষিমণিসকলে যাগ যজ্ঞ কৰিবলৈ একোৱেই নাথাকিব। আৰু সেইবোৰ নষ্ট হোৱাৰ আগতে তই পুত্ৰ সংগ্ৰহ কৰি ৰাখিব লাগিব। তেতিয়াহে তহঁত অসুৰবোৰে তেতিয়াহে তই অসুৰবোৰে বছৰ কল্পত নিজৰ সাব্যস্ত বিস্তাৰ কৰিব পাৰিবি। এতিয়া নিষ্কৰ্তব্যত অগ্ৰসৰ। মোৰ নাম কি হ'ব? কি নামেৰে জনাজাত সময়ে স্বৰ তথ্য মাতৃ মইতো মোৰ ডিঙিৰ ঘৰৰ পৰা আৰু তোৰ মুখমণ্ডল পুত্ৰ তোৰ মুখমণ্ডল দেখিবলৈ আৰু সেইবাবে তোৰ নাম মাতৃ তোৰ নাম হ'ব মোৰ নাম দৈত্য নামে তই জনাজাত হবি। যা নিষ্কৰ্তব্যত অগ্ৰসৰ। পুত্ৰ মোক অমলত্ববাণী প্ৰদান কৰ। পুত্ৰ মাতৃ মোক অমৰত্ব বলি দিয়াৰ মোৰ ক্ষমতা নাই। তথাপিও মই তোক যি বলি দিছো সেয়া একেবাৰে অমৰত্ব। এতিয়া মোৰ আদেশ মতে তই কাম কৰি যাব লাগিব। মাতৃয়ে বলিলে প্ৰথম এই বৰ অমৰত্ব মাতৃ মোক আৰু এটা বৰ ফল প্ৰয়োজন। দৈত্য বংশৰ বৃদ্ধিৰ বাবে বিবাহ উপযোগী এজনী কন্যাৰ ফল প্ৰয়োজন। তই ঠিকেই কৈছ পুত্ৰ, মাতৃ তই ঠিকেই কৈছ। এই বিশ্ব ব্ৰহ্মাণ্ড ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ সমান সৰস্বতী জ্ঞানী মানি সুন্দৰী নাৰী আৰু অন্য সৰস্বতী পুত্ৰ ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ সমান জ্ঞানী মানি ৰূপৱতী নাৰী অন্য কোনোৱেই নাই। সৰস্বতী যাৰ ৰূপৰ গণনা মই পৰীক্ষা কৰিব নোৱাৰো। মাতৃ পুত্ৰ তই চলে বলে কিংবা সৰস্বতীক বিবাহ করব। চলে বলে কিংবা কৌশল করে সরস্বতীক বিবাহ করব। পুত্র চলে বলে কিংবা কৌশল করে সরস্বতীক বিবাহ করব। Zachor!
কন্যা সরস্বতী কন্যা সরস্বতী কৰিব লাগিব মোৰে অৰ্ধাংগিনী সৰস্বতী সৰস্বতী সরস্বতী Hey!